अदालगुरियाव लकसभ बिसायख'थिनि थाखाय दरं अदालगुरिया देरहानायनि थांखिजों दिनै मोनसे गिदिर हानजा सुनाय हाबाफारि लानाय जादों। नंगौ फैगौ लकसभ बिसायख'थियाव दरं अदालगुरियाव एनडिनि बिजाथि दिलीप कुमार सयकियानि देरहासार जानायनि थाखाय हानजा सुनाय हाबाफारि दिनै नैथि खोलोबनि लकसभ बिसायख'थि फोसावदिंनायनि जोबथा सान आरो बे जोबथा सानाव गुबुन गुबुन ओनसोलफोराव फोसावदिं मेल आरो हानजा सुनाय हाबाफारिया सोलिदों। बेबादिनो दिनै अदालगुरियावबो दरं अदालगुरिनि एनडिनि बिजाथि दिलीप कुमार सयकियानि लकसभ बिसायख'थियाव देरहासार जानांगौनि थाखाय दिनै हानजा सुनाय हाबाफारि लानाय जादों। अदालगुरियाव बे जोबथा साननि हानजा सुनाय हाबाफारियावनो बाहागो लादों बिटिआरनि सीएम प्रमद बर' लोगोसे डिपुटि चिफ गोविंद चन्द्र बसुमतारी, आसामनि मन्त्रि जयन्तमल्ल बरुवा, दरं अदालगुरिनि एनडिनि बिजाथि दिलीप कुमार सयकिया आरो थानकेश्वर राभा। যদি উন্নয়ন বিচাৰে ৰাইজে তেতিয়াহ'লে বিজেপি এনডিএৰ বিকল্প আৰু শক্তি নাই আৰু ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে দৰং ওদালগুৰিত নৰেন্দ্ৰ মোদীজীক মানে স্বতঃস্ফূৰ্ত আৰু ব্যাপক সমৰ্থনেৰে এইবাৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিব। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সকলোৱে মনে প্ৰাণে বিচাৰিছে নৰেন্দ্ৰ মোদীজী তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হওক। আৰু আজি আমি অন্তিম প্ৰচাৰ পদযাত্ৰা ওদালগুৰি চহৰত আজি হাজাৰ হাজাৰ কাৰ্যকৰ্তাই এই পদযাত্ৰাত অংশ লৈছে আৰু সকলোৰে মুখত আৰু সকলোৰে ওঠত এটাই ভাষা আকৌ এবাৰ মোদী চৰকাৰ। ৰাইজলৈ বিনম্ৰতাৰে এইটো অনুৰোধ জনাইছোঁ, দৰং ওদালগুৰিত বাস কৰা শ্ৰদ্ধাৰ ৰাইজ আৰু 22 লাখ ভোটাৰ আৰু সমগ্ৰ বিটিচিৰ 35 লাখ ভোটাৰক মইতো একো দিব নোৱাৰোঁ আজিৰ দিনত, কিন্তু আগন্তুক দিনত বিটিচিৰ সৰ্বাংগীন আৰু সৰ্বস্তৰৰ বিকাশৰ কাৰণে মই চেষ্টা কৰিম, বলিষ্ঠ কণ্ঠেৰে সংসদৰ মজিয়াত মাত মাতিম আৰু সঁচাকৈ যদি ৰাইজ উন্নয়নৰ পক্ষত তেতিয়াহ'লে মই নৰেন্দ্ৰ মোদীজীক সমৰ্থন কৰিবলৈ আহ্বান জনাম। আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম প্ৰচাৰ আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ এই প্ৰচাৰ অভিযানৰ সামৰণিত প্ৰমোদ বড়ো ডাঙৰীয়া, টংকেশ্বৰ ৰাভা ডাঙৰীয়া আৰু মোক প্ৰমুখ কৰি আমাৰ দলৰ মিত্ৰ দলৰ সকলো নেতৃবৃন্দ আহি ইয়াত উপস্থিত হৈছে আৰু সকলোৱে আশা ৰাখিছে যে দৰং ওদালগুৰিবাসী ৰাইজে এইবাৰ দিলীপ শইকীয়াক অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী কৰিব। চাৰিওফালে যিটো উৎসাহ, যোৱা কেইটামান দিন মই দৰং ওদালগুৰি বিভিন্ন ঠাইলৈ গৈছোঁ, আজিও চিপাঝাৰৰ পৰা আহিছোঁ, সকলোতে এটা বেলেগ ধৰণৰ উৎসাহ আৰু এইবাৰ বিৰোধী শূন্য পৰিৱেশ হ'লেও আমাৰ কৰ্মকৰ্তাৰ মাজত কিন্তু অত্যন্ত উৎসাহ আৰু এই উৎসাহে আমাক সকলোকে আনন্দিত কৰিছে। সকলোৱে হাঁহিমুখে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু দিলীপ শইকীয়া ডাঙৰীয়াক অহা 4 জুন তাৰিখে আমি অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী কৰি আনন্দ কৰিম আৰু আমাৰ মোদী ডাঙৰীয়াক দিলীপ শইকীয়াৰ দৰে এজন সতীৰ্থ দিম, যি সতীৰ্থই আমাৰ এই অঞ্চলটোক আগবঢ়াই লৈ যাব পাৰে। চাওক, বিজেপি এনেকুৱা এটা দল যি দলে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে চলে আৰু সকলোকে লগত লৈ চলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি গোটেই ভাৰতবৰ্ষতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আহি আমাৰ দলত সহযোগ কৰিছে, দলটোক আগবঢ়াই নিছে। এতিয়া এইবিলাক প্ৰচাৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে কোনোবাই কৰি থাকিব, কিন্তু প্ৰকৃত ভাৰতীয় মানে সদায় ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব, ইয়াৰ মিত্ৰ দলসমূহৰ লগত থাকিব। থেংক ইউ। নিশ্চয় নৰেন্দ্ৰ মোদী আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিব লাগে, মুখ্যমন্ত্ৰী উন্নয়ন ব্ৰিটিছক শক্তিশালী কৰিব লাগে আৰু তাৰ শক্তিশালী এজন কৰ্মকৰ্তা হিচাপে দিলীপ শইকীয়াক ভোট দিব লাগে আৰু আমি মংগলৰ দৰং উপজেলাক শক্তিশালী কৰিব লাগে। मोनसे गोजोनथाव खौरां, नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों। चिरां जिल्ला बेंटल गेट
127 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।